নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া টেকনিকেল চেনেলত আপোনালোকক স্বাগতম। আজি আমি শিকিবলৈ ওলাইছোঁ এজ ৰিলেটিভ কুৱেশ্যনছ পাৰ্ট 2। যোৱাবাৰ আমি শিকিলোঁ এজ ৰিলেটিভ কুৱেশ্যনছ পাৰ্ট 1। যিসকলে আমাৰ পাৰ্ট 1টো চোৱা নাই তেওঁ আপোনাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত গৈ ভিডিঅ'টো চাব পাৰে। মই তাৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম। আৰু বটমাছ যিটো RRB চিলেবাছত আছে সেইটো আপোনালোকে চাব পাৰে। মই ডিছক্ৰিপশ্যনৰ লিংকটো দিম বাৰু, আপোনালোকে তাত গৈ চাব পাৰে। যোৱাবাৰ আমি শিকিলোঁ এজ ৰিলেটিভ পাৰ্ট 1, যিটো খুবেই বিশেষ। আৰু তাত আমি RRB যিটো ALPৰ এক্সাম হৈ আছে, ALP এণ্ড টেকনিচিয়ান, সেইটোৰ এটা কুৱেশ্যনত ডিছকাছ কৰিছোঁ, এইটো কেনেকৈ কৰে। এইটোতো আমি এনেকুৱা ধৰণৰ এটা কুৱেশ্যনছ ডিছকাছ কৰিম যিটো আমাৰ আগৰ এক্সামত আহি গৈছে। এইটো প্ৰায় আমাৰ 10th লেভেলৰ হ'ব বা হায়াৰো দিব পাৰে, ইয়াৰ কোনো ঠিক নাথাকে। কাৰণ আমাৰ মেট্ৰিক লেভেলৰহে এইটো RRBৰ যিটো গ্ৰুপ ডি, SSC, MTS, CD, কনষ্টেবল, এইবোৰ গোটেইবোৰ 10th লেভেলৰ দিয়ে। ঠিক আছে, আমি ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক এটাই অনুৰোধ কৰিম যে মোৰ অসমীয়া টেকনিকেল চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰে আৰু লগতে বেল আইকনটো দবাব নাপাহৰে। কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ কাৰণে আনি থাকিম আৰু আপলোড কৰি থাকিম, যিটো আপোনালোকে ভিডিঅ'টোৰ ন'টিফিকেশ্যন তৎক্ষণাত পায়। তাৰ কাৰণে মই বেল আইকনটো দবাব কৈছোঁ আৰু ছাবস্ক্ৰাইব বাটনটো দবাব কৈছোঁ। ঠিক আছে, আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বাৰু। ইয়াত চাই লওক কি লিখা আছে। নম্বৰ 1 কুৱেশ্যন, A আৰু B আয়ুৰ অনুপাত 4:5। A আৰু Bৰ আয়ুৰ অনুপাত 4:5। যদি তেওঁলোকৰ আয়ুৰ যোগফল 72 বছৰ হয়, তেনেহ'লে তেওঁলোকৰ বয়স কিমান? এইটো আমাৰ ABৰ ঠাইত মই আগতেও পাৰ্ট 1ত কৈছোঁ, বাপেক বা পুতেক দিব পাৰে, পিতা বা পুত্ৰ দিব পাৰে। এইটো আমাৰ নেমটো চেঞ্জ কৰিব পাৰে, বাকী কুৱেশ্যনবোৰ প্ৰায় একেই আহে। কুৱেশ্যনটোত চাই ল'ব, তেওঁলোকৰ আয়ুৰ যোগফল 72 বছৰ। আমাৰ যোৱাবাৰ দুটা অনুপাত দি আছিল, কিন্তু ইয়াত এটা অনুপাত দি আছে, খালি যোগফলটো দি আছে। আৰু ইয়াত দি আছে তেওঁলোকৰ, তেনেহ'লে এওঁলোকৰ বয়স কিমান? ইয়াত আমাৰ দুটা দি আছে, দুইজনৰো বয়স ল'ব আছে, কিন্তু ইয়াত এটাও দিব পাৰে কুৱেশ্যনত, বা দুয়োজনো দিব পাৰে, বা বাপেক বা পুতেকৰো দিব পাৰে, কোনো ঠিক নাই। সেইকাৰণে মই দুয়োটাকো দিছোঁ, যাতে আপোনালোকে দুয়োটাৰো কেনেকৈ উলিয়াব পাৰে। খুবেই সহজ গণিত, আপোনালোকে দেখিলে গম পাব। ঠিক আছে, ইয়াত কি লিখা আছে, প্ৰথমতে আমি অনুপাতটো লৈ লওঁ। A আৰু B, A:B লিখিলোঁ। এৰ অনুপাত দি আছে 4, Bৰ অনুপাত দি আছে 5। এতিয়া বয়সৰ যিটো যোগফল দি আছে, দুয়োজনৰ বয়সৰ যোগফল, যদি এওঁলোকৰ আয়ুৰ যোগফল 72 বছৰ, ইয়াত এজনৰ নহয় দুজনৰো যোগফল আছে। সেইকাৰণে আমি এই দুটাকো হৰণ কৰিব লাগিব। কেনেকৈ কৰা চাই থাকক বাৰু, আপোনালোকে চিম্পল গণিত বুজি পাব। ইয়াত দুজনৰ যোগফল, দুজনৰ আয়ু, দুয়োজনৰ যদি এজনৰ 40 বছৰ হয়, তেতিয়াহ'লে এজনৰ 32 বছৰ হ'ব, তেনেকৈ যোগফল ওলায়। এই দুয়োজনৰ বয়সৰ যোগফল, A আৰু Bৰ বয়সৰ যোগফল 72 বছৰ। ঠিক আছে, দেখিলোঁ আমি তুলি লওঁ 72 বছৰ, যাতে পাহৰি নাযাওঁ। এতিয়া চাওক, আমি প্ৰথমতে কি কৰিব লাগিব এনেকৈ ক'বলৈ আহিলে। আমি প্ৰথমতে 4 যিটো আছে 5টো প্লাছ কৰি দিম। 4:5 কিমান হ'ব? 9 ওলাই গ'ল। এতিয়া আমি কি আছে, যোগফলটো লিখিলোঁ 72 বছৰ। 72 বছৰ, সেইটো আমি হৰণ দিম 9 দি। 9 দি হৰণ দিলে আমাৰ এইটো 9 দি কাটাকুটি কৰিব লাগিব। 9 × 8 = 72। ঠিক আছে, আমাৰ ওলাল কিমান? 8। এতিয়া চাওক, আমাৰ এওঁলোকৰ কি লিখা আছে প্ৰশ্নত, তেনেহ'লে এওঁলোকৰ বয়স কিমান? এওঁলোকৰ দুয়োজনৰে বয়স উলিয়াব দিছে, সেইকাৰণে বয়সটো আমি চাই লওক। বয়সটো আমি দুয়োজনে ওলাব লাগিব। প্ৰথমতে আমি অনুপাতটো লিখিব লাগিব। এৰ অনুপাত হৈছে 4 আৰু Bৰ অনুপাত হৈছে 5। অনুপাতটো লিখি লওঁ। আমাৰ মান কিমান ওলাল? 8। 8টো দি আমি পূৰণ দিম দুয়োটাকৈ। যিহেতু আমাৰ দুয়োজনৰে যোগফল দি আছে, সেইকাৰণে দুয়োটাকো পূৰণ দিম। দুয়োটাকো পূৰণ দিলে আমাৰ ওলাই যাব 4 × 8 = 32 আৰু 5 × 8 = 40। এইটো হৈছে A, এইটো হৈছে Bৰ বয়স। এইটো হৈছে আমাৰ উত্তৰ। একেবাৰে চিম্পল।
এৰ বয়স হৈছে 32 বছৰ, বিৰ বয়স হৈছে 40 বছৰ। মাত্ৰ আমি এইটো প্লাছ কৰিছোঁ, এ আৰু বি প্লাছ কৰি ইয়াৰ যোগফল ওলালোঁ 9 আৰু বয়সৰ যোগফলটো আমি হৰণ দিলোঁ, তাৰপাছত 8 মান ওলাল। 8 মান ওলোৱাৰ পাছত আমাৰ যিহেতু আমাৰ দুয়োজনৰ বয়স ওলাব দিছে, বয়স ওলাব দিয়াৰ কাৰণে আমি 8টোত আমাৰ এ আৰু বিৰ অনুপাতেদি বয়সৰ মানটো পূৰণ দিলোঁ। সেইটো হৈছে আমাৰ বয়সৰ অনুপাত যি ওলায় সেইটোৱে আমাৰ এনচাৰ। ঠিক আছে, খুবেই চিম্পল। ঠিক আছে, নেক্সট কুৱেশ্যন লৈ আগবাঢ়িছোঁ বাৰু এইবাৰ। এই নেক্সট কুৱেশ্যনটো অলপ হাৰ্ড দৰে লাগিব, কিন্তু ইমান হাৰ্ড নহয়, আমি শিকিলে গম পাম। ঠিক আছে, নেক্সট কুৱেশ্যনটো আহোঁ। নেক্সট কুৱেশ্যনটো কি লিখা আছে প্ৰথমতে পঢ়ি চাওঁ বাৰু। প্ৰথমতে আমাৰ নেক্সট কুৱেশ্যনটো লিখা আছে 3টা মান এ, বি আৰু চি। চাই লওক কেনেকুৱা প্ৰশ্নটো। এ, বি আৰু চিৰ আয়ুৰ অনুপাত 4:5:7। যদি এ আৰু চিৰ আয়ুৰ যোগফল 88 বছৰ হয়, তেন্তে বিৰ আয়ু কিমান? আমাৰ ইয়াত 3টা অনুপাত দিয়া আছে, 4:5:7, এ, বি আৰু চি, 3জন ব্যক্তিৰ। আৰু ইয়াত আমাক দিয়া আছে এ আৰু চিৰহে আয়ুৰ যোগফল দিয়া আছে, এ আৰু চিৰ বয়সৰ যোগফল 88 বছৰ। এইটো অলপ কুৱেশ্যনটো অলপ হাৰ্ড, কিন্তু কৰিবলৈ একেবাৰে সহজ। এইটোৰ দৰে ছেম 1 নম্বৰ কুৱেশ্যনটো। ঠিক আছে, প্ৰথমতে আমি ওলালোঁ এ, বি, চিৰ অনুপাতটো লিখিলোঁ, এ, বি, চি। এতিয়া চাই লওক, এৰ অনুপাত হৈছে 4, বিৰ হৈছে 5, চিৰ হৈছে 7। এতিয়া আমাক কুৱেশ্যনটো ভালকৈ চাব, মই কি কৈ আছোঁ বুজিব চেষ্টা কৰিব। আমাক ইয়াত কি আছে, এ আৰু চিৰহে যোগফল দিছে, এ আৰু চি লিখা আছে। যদি এ আৰু চিৰ আয়ুৰ যোগফল 88 বছৰ হয়, আমাক দিয়া আছে এ আৰু চিৰহে আয়ুৰ যোগফল। আমাক উলিয়াব দিছে কিহৰ, বিৰ আয়ু। আমাৰ বিৰ যোগফল দিয়া নাই, কিন্তু আমাৰ বিৰ আয়ু ওলাব দিছে, বয়স ওলাব দিছে, কিমান বয়স হয়। আমাক এ আৰু চি দিয়া আছে, সেইকাৰণে আমি এ হৈছে 4 প্লাছ চিটো আমি প্লাছ কৰিম। যিহেতু আমাৰ বিৰ বয়সৰ যোগফল দিয়া নাই, সেইকাৰণে আমি বিটো নলওঁ, আৰু এইটো ল'লে আমাৰ গণিতটো ভুল হ'ব। এতিয়া চাওক, 7 কিমান হ'ল, 11। এ আৰু চি অনুপাতটো প্ৰথমতে প্লাছ কৰি ল'ব, আৰু আমাক কি দি আছে, এ আৰু চিৰ বয়সৰ যোগফল 88 বছৰ। এইটো লিখি লওঁ যাতে পাহৰি নাযাওঁ। এতিয়া আমাৰ কিমান ওলাল, 11। 88টো ওপৰত দিলোঁ, 11টো তলত দিলোঁ। ছেম গণিত আমাৰ যিটো প্ৰথমতে কৰিলোঁ 1 নম্বৰটো, ঠিক তেনেদৰে বাকীবোৰ একেই। এইবাৰ আমি 11 দি 88 হৰণ কৰিলে কিমান থাকে, 8 থাকে। এতিয়া চাওক, আমি এইবাৰ পাৰিলে আমি এ, বি, চি 3টাৰে মান উলিয়াব পাৰোঁ, কিন্তু আমাক খালি বিৰ মান উলিয়াব দিছে। তো বিৰ অনুপাত কিমান, 5। মান কিমান ওলাল আমাৰ, 8। 5 হৈছে বিৰ অনুপাত, 8 হৈছে মান ওলাইছে। এই মানটো দি আমি যিটো আমাৰ এনচাৰ ওলায় সেইটোৱে হ'ব ইয়াৰ যিটো উত্তৰ ওলায়, 5 8 গুণ 40, এইটো হ'ব আমাৰ এনচাৰ। একেবাৰে সহজ, মাত্ৰ আমি ধ্যান দিব লাগিব কোনটোৰ মান ওলাব দিছে আৰু কোনটোৰ যোগফল দিয়া হৈছে আৰু কোনটোৰ মান ওলাব দিছে। বিৰ বয়স ওলাব দিছে, সেইকাৰণে আমি বিৰ ওলাইছোঁ। আমি যদি বিচাৰোঁ আমি ইয়াত এৰো ওলাব পাৰোঁ, কথা নাই, এনেকৈ লিখিলোঁ। কিমান আছে, 4টো আমি এই যিটো 8 মান ওলাইছে সেইটোতে পূৰণ দিম, কিমান হ'ব, 4 8 গুণ 32। এইটো হ'ব এৰ মান, এইটো আমি বাৰু বি লিখি দিওঁ, এ লিখি দিওঁ। আৰু চিৰ মান ওলাবৰ কাৰণে একেই,
চিৰ মান ওলালে একে 8 দিম, কিমান হ'ব 7 গুণ 49, 7 গুণ 64, সৰি 64 নহয় 56 হ'ব, 56 হ'ব, ভুল হৈ গৈছে। এইটো হ'ব আমাৰ চিৰ মান। আমাক যদি এ বি যদি যোগফল দিয়া থাকে তেতিয়া আমি এ বিটো যোগ কৰি আমি চিটো উলিয়াম। যেতিয়া আমি এ আৰু বিটো যোগ কৰিম চিটো কাটি দিম, চিটো নোলাওঁ তেতিয়া। আৰু যদি আমাৰ এটো দিয়া নাথাকে তেতিয়া আমি বি আৰু চি ল'ম, বি আৰু চি লৈ বিৰ যোগফল যদি দিয়া থাকে, ইয়াত যদি থাকে বি আৰু চিৰ আয়ুৰ যোগফল, যদি এনেকুৱা থাকে তেতিয়া আমি বি আৰু চি ল'ম, সেইটোহে যোগ কৰি এইটো যিমান ওলায় সেইটোত এই যোগফলটো আমি হৰণ দি বাকী পূৰণ দিম। সেইটোৱে একেবাৰে চিম্পল কুৱেশ্যন, আপোনালোকে ট্ৰাই কৰিব, প্ৰেক্টিছ কৰিলে পাৰি যাব। ঠিক আছে, আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। এতিয়া নেক্সট কুৱেশ্যনটো অলপমান হাৰ্ড হ'ব, এইটো চাই লওক বাৰু প্ৰশ্নটো। ইয়াত লিখা আছে পি আৰু কিউৰ আয়ুৰ অনুপাত 3:4। যদি এওঁলোকৰ আয়ুৰ যোগফল 28 বছৰ হয় তেনেহ'লে 4 বছৰ পিছত এওঁলোকৰ আয়ুৰ অনুপাত কিমান হ'ব? ইয়াত সোধা গৈছে 4 বছৰ পিছত, তাৰমানে হৈছে ধৰি লওক মোৰ 20 বছৰ আছে, তাতে 4 বছৰ পিছত কিমান হ'ব সেইটো সুধিছে, এনেকুৱা ধৰণৰ। ঠিক আছে, আমি প্ৰথমতে বৰ্তমান বয়সটো কেলকুলেশ্যনটো ওলাই লওঁ। পি আছে, কিউ আছে, পি আছে 3, কিউ আছে, আমাৰ যিহেতু ইয়াত 28 বছৰ দিয়া আছে আৰু ইয়াত সোধা হৈছে 4 বছৰ পিছত, আমি প্ৰথমতে বৰ্তমানৰ বয়সটো উলিয়াব লাগিব কিমান হ'ব। আৰু ইয়াত আমাক সোধা হৈছে আয়ুৰ অনুপাত, বয়স সোধা নাই আমাক আয়ুৰ অনুপাত, এনেকুৱা ধৰণৰ 3:4 যিটো কৈছে নহয় এনেকুৱা ধৰণৰ অনুপাত সোধা হৈছে। এতিয়া চাই লওক অনুপাতটো, আমাৰ ইয়াত 3 4 কিমান হয় 7, এনেকুৱা ধৰণৰে। আৰু ইয়াত কিমান দি আছে মানটো 28 দি আছে, যোগফল আয়ুৰ যোগফল 28, 7 4 7 গুণ 28 হ'ল। এতিয়া আমি বৰ্তমান বয়সটো কিমান হৈ ওলাব লাগিব, পিৰ মান আছে 3, কিউৰ মান আছে 4, মান কিমান ওলাল 4, ইয়াৰ মান কিমান ওলাল 4, 4 4 একে হ'ব, এইটো 4 ইয়াত আহিব, এইটো 4 এইটোৰে পূৰণ কৰিব, এই দুটাকো পূৰণ কৰিব। তাৰপিছত চাই লওক 3 4 12, 4 4 গুণ 16, আমি ইয়াত প্ৰশ্নটোত কি দি আছে 4 বছৰ পিছত এওঁলোকৰ আয়ুৰ অনুপাত কিমান হ'ব। যিটো 4 বছৰ পিছত দুয়োজনৰে সোধা হৈছে, এজনো সোধা নাই, দুয়োজনৰ হৈছে 4 বছৰ পিছত এওঁলোকৰ, তাৰমানে দুয়োজনৰে। আমি ইয়াত 4 বছৰ প্লাছ দিম, 4 বছৰ পিছত সুধিছে যিহেতু ইয়াত হ'ব 16 বছৰ, ইয়াত হ'ব 20 বছৰ। এতিয়া চাই লওক আমি 16টো ওপৰত 16টো ইয়াত 20টো ইয়াত, আমাক যিহেতু অনুপাত সোধা গৈছে আমাক অনুপাতটো কেনেকুৱা ধৰণৰ হ'ব 4 4 গুণ 16, 4 5 গুণ 20। আমাৰ কাটাকুটি কৰিব লাগিব, যিহেতু আমাৰ সৰু মানটো লাগে, আমাক অনুপাত লাগে, বয়স হ'লে এই দুটা হ'ল 16 বছৰ 20 বছৰ, কিন্তু আমাক সোধা গৈছে অনুপাত সোধাৰ কাৰণে আমাৰ অনুপাতটো এনেকুৱা ধৰণৰ কাটাকুটি কৰি ওলাব লাগিব। আৰু এইটো হ'ব আমাৰ 4 বছৰ পাছত পিৰ অনুপাত 4 আৰু কিউৰ অনুপাত 5, এইটো হ'ব 4 বছৰ পিছৰ অনুপাত, এইটো হৈছে এনচাৰ। পিৰ অনুপাত হ'ব 4, কিউৰ অনুপাত 5, এইটো হ'ব আমাৰ এনচাৰ। পি আৰু কিউৰ এনচাৰটো এইটোৱে হ'ব। ঠিক আছে, একেবাৰে সহজ, আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰিব তেতিয়া পাৰিব। যদি আপোনালোকে বুজা নাই মই আকৌ এবাৰ বুজাই দিছোঁ। ইয়াত এইটো বয়সটো কেনেকৈ হ'ল,
এইটোতো আপুনি আগৰবাৰতে শিকি আছে 1-2 কুৱেশ্যনত। এতিয়া আমাৰ 12 ওলাইছে, গোটেইখিনিটা পূৰণ কৰিম। আমাৰ কৈছে 4 বছৰ পিছত এওঁলোকৰ বয়সৰ অনুপাত। 4 বছৰ পিছত যিহেতু সুধিছে সেইকাৰণে আমি 4 বছৰ প্লাছ দিছোঁ, এটাও প্লাছ দিছোঁ। 12 4 কিমান হ'ল? 16, 16 4 20। এতিয়া আমি 16টো ইয়াত লিখিলোঁ, 20টো ইয়াত লিখিলোঁ অনুপাত ধৰণৰ, কিন্তু আমাক অনুপাত ওলাব দিছে, কিন্তু এইটো আমাৰ বয়সে ওলাইছে। আমাক দিছে অনুপাত ওলোৱাৰ কাৰণে আমি এইটো মানটো সৰু কৰিব লাগিব। যেহেতু আমাৰ কাটাকুটি যায় আছে সেইকাৰণে আমাৰ 4 4 গুণ 16 দি কটা যায় আৰু 4 5 গুণ 20 4 দি কটা যায় আছে, সেইকাৰণে আমাৰ মেইনটো হৈছে আমাৰ অনুপাত হ'ব 4:5। এইটো হ'ব উত্তৰ। পিৰ হৈছে 4, কিউৰ হৈছে 5, 4:5। এইটো হ'ব আমাৰ এনচাৰ। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যনটো অলপ আগতকৈ হাৰ্ড নিচিনা লাগিব, কিন্তু হাৰ্ড নহয়। আপোনালোকে কৰিলে বা প্ৰেক্টিছ কৰিলে আপোনালোকে সোনকালে ইয়াৰ এনচাৰ উলিয়াব পাৰিব বা মুখতে উলিয়াব পাৰিব। এই প্ৰশ্নটো আপোনালোকে মাত্ৰ ধ্যান দিব কি লিখা আছে, আৰু মই কোৱা মতে আপোনালোকে সেই সূত্ৰটো প্ৰয়োগ কৰিব, আপোনাৰ হৈ যাব। বাকীবোৰৰ দৰে একেই, ছেম কুৱেশ্যনটো, এনচাৰটো ঠিক তেনেদৰে ওলায়। মাত্ৰ প্ৰশ্নটো চাব লাগে কি লিখা আছে সেইটো বুজিবলৈ, তাৰপিছত আপুনি অংকটো কৰিব লাগে। ঠিক আছে, নেক্সট কুৱেশ্যনটো 4 নম্বৰ কুৱেশ্যন। 4 নম্বৰ কুৱেশ্যনত লিখা কি আছে? ৰামৰ আয়ু শ্যামৰ 2/3, 3/2, আৰু শ্যামৰ আয়ু হৰিৰ 3/4। যদি তিনিজনৰ বয়সৰ যোগফল 54 বছৰ হয়, 54 ইয়াৰ, তিনিজনৰ বয়সৰ যোগফল 54 বছৰ, 54 ইয়াৰ্ছ হয়, তেন্তে সকলোতকৈ সৰুজনৰ বয়স উলিওৱা। ইয়াত আমাক সৰুজনৰ বয়স উলিয়াব দিছে। আমি যিহেতু নাজানো বৰ্তমান সৰুজন কোন হ'ব, আমি প্ৰথমতে ইয়াৰ অনুপাতবোৰ ঠিক ঠাক কৰিব লাগিব, তাৰপাছত আমি উলিয়াব পাৰিম গণিতটো। ঠিক আছে, আমি লিখিলোঁ প্ৰথমতে। আমাৰ ধৰি লওক ৰাম লিখিলোঁ, ৰা লিখি দিলোঁ। ৰামৰ কিমান? ৰাম আৰু শ্যাম লিখি দিলোঁ। ৰাম, শ্যাম আৰু হৰিতা হ লিখি দিলোঁ। ঠিক আছে, ৰামৰ হৈছে 2/3, ৰাম আৰু শ্যামৰ। এতিয়া আমি হৰিৰটো কেনেকৈ লিখিম? ইয়াততো ডাইৰেক্ট লিখি দিব নোৱাৰোঁ, 3/4। আমি হৰিৰটো লিখিম ইয়াৰ পৰা। হৰিৰ হৈছে 3/4। ইয়াত আমি এডাল আঁচ দি দিম, গণিতটো বুজক। প্ৰথমতে আমি ইয়াত বেছি একো কৰিব নালাগে, আমি মাত্ৰ 3টো ইপিনে নিদিম আৰু এইটো 3 ইপিনে। আমি ওপৰৰ 3টো ইপিনে ডাইন চাইডে নিম, ৰাইট চাইডে, আৰু এইটো তলৰ 3টো লেফ্ট চাইডে। ইয়াত 3টো ইয়াত আনি দিলোঁ আৰু ইয়াত 3টো ইয়াত আনি দিলোঁ। আমি বুজিবৰ কাৰণে এইটো আনি লৈছোঁ। আমি এইবাৰ এই দুটা পূৰণ কৰিম। ঠিক আছে, পূৰণ কৰিলে কি হ'লে চাব, 2 3 গুণ 6, 3 3 গুণ 9, 3 4 12, 3 4 12। ঠিক আছে, পূৰণ কৰি দিয়াৰ পিছত এইখিনি ওলাল। আমি ইয়াক কাটাকুটি কৰিব পাৰোঁ নোৱাৰোঁ চাওঁ। ইয়াত কি আছে? 3 2 6 পাৰোঁ, 3 3 9 পাৰোঁ, 3 4 12, আৰুটো কাটাকুটি নাযায় আৰু। সেইকাৰণে আমাৰ ইয়াত ৰাম, শ্যাম আৰু হৰিৰ আয়ুৰ অনুপাতটো ওলাই গ'ল 2:3:4। এতিয়া কৈছে বয়সৰ যোগফল তিনিওজনৰ বয়স কি কৈছে ইয়াত? যদি তিনিওজনৰ বয়সৰ যোগফল আমাৰ ওলাই গ'ল, আমাৰ কৰিব কি লাগে এতিয়া? 2 + 3 + 4, আগৰ গণিতৰ দৰেই। যিহেতু আমাৰ তিনিওজনৰ বয়সৰ যোগফল দি আছে সেইকাৰণে আমি তিনিওটা যোগ কৰিম। 2 3 5, 5 4 9, 9 হৈ গ'ল। আমি এইবাৰ কি লিখিব লাগিল? 54, তাৰ তলত 9। ঠিক আছে, আমি এইবাৰ 54 লিখিব লাগিব ওপৰত, তাৰ তলত দিব লাগিল 9। আমি এইবাৰ 54টো
এইটো দি হৰণ দিব লাগিল, 9 দি হৰণ দিব লাগিল। প্ৰথমতে 9 দি হৰণ দি আমি 54টো লাগিল। 9টো দি 54ক হৰণ দিলে কিমান ওলায়? চেম গুণিত এইবাৰ আগৰ দৰে হৈ যাব, বাকীখিনি আগৰ দৰে কৰি দিলে হ'ল, হৰণ কৰি দিব। কিমান ওলায়? 9 6 গুণ 54। ঠিক আছে, আমাৰ মান ওলাল 6। এতিয়া আমাক প্ৰশ্নত চাব, ইয়াত কি লিখা আছে? সকলোতকৈ সৰুজনৰ বয়স উলিওৱা। ইয়াত আপোনাক 3জনৰো দিব পাৰে, ইয়াত কিন্তু লিখা আছে সৰুজনৰ বয়স উলিওৱা। আমাৰ এজনৰ ওলালে বাকীকেইজনৰ অট'মেটিক ওলাই যায়। আমাৰ সৰু কেনেকৈ ধৰিম? আমাৰ অনুপাত সকলোতকৈ কম কাৰ? ৰামৰ অনুপাত হৈছে 2, তাৰ ওপৰত হৈছে চাম, তাৰ পাছত হৈছে হৰি। আমি চিৰিয়েলি লিখিম, ৰামৰ অনুপাত কিমান? 2। আমাৰ বয়সৰ মানটো কিমান? 6। চেম 2 6 গুণ 12। এইটো হৈছে ৰাম। ঠিক তেনেদৰে আমাক যদি গোটেইকেইটাৰ বয়স উলিয়াব দিয়ে, আমি মাত্ৰ লিখিব লাগিব 3 × 6 আৰু 4 × 6। 3 6 গুণ 18, 6 4 গুণ 24 হৈ গ'ল। এইটো হৈছে ৰাম, এইটো হৈছে শ্যাম আৰু এইটো হৈছে হৰি। এইটো হ'ব আমাৰ এনচাৰ। একেবাৰে সহজ। প্ৰথমতে আমি ইয়াত যিটো আমাৰ অনুপাতটো দি আছে ওলাব লাগিব। যদি এনেকুৱা ধৰণৰ গণিত থাকে, আমি প্ৰথমতে অনুপাতটো উলিয়াব লাগিব। এনেকুৱা 2 3 4, তাৰপিছত আমি গোটেইকেইটা প্লাছ কৰি এইটোতে হৰণ দি বাকী আমি পূৰণ দিলে যাৰ বয়স আছে সেইটো আমি ওলাব পাৰিম। এইটো হ'ব আমাৰ এনচাৰ। একেবাৰে সহজ। ঠিক আছে, আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ বাৰু এইবাৰ। এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো আহিছোঁ। নেক্সট কুৱেশ্যনটো আমাৰ সকলোৰে জনাজাত, বাপেক আৰু পুতেকৰ দিয়া হৈছে। এইটো আমাৰ ক্লাছ 10তো থাকে, ক্লাছ 9তো থাকে, আৰু বেছিভাগ আমাৰ যিটো এক্সাম হয় চেণ্ট্ৰেল ষ্টেট, সেইবোৰত বেছিকৈ বাপেক পুতেকবোৰ লিখা থাকে, কিন্তু ইয়াক আমি এ আৰু বিও ধৰিব পাৰোঁ, কোনো কথা নাই। ঠিক আছে, আমি প্ৰশ্নটো আহিছোঁ কেনেকৈ কৰে চাই লওক। প্ৰশ্নটোত কি আছে? বাপেকৰ আয়ু পুত্ৰৰ 4 গুণ। এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় আহে, তাতে মানটো লিখা থাকে, গুণ লিখা থাকে। এতিয়া চাওক, বাপেকৰ আয়ু পুত্ৰৰ 4 গুণ যদি 6 বছৰ পিছত তেওঁলোকৰ আয়ুৰ যোগফল 62 বছৰ হয়, 62 ইয়াৰ্ছ হয়, 6 ইয়াৰ্ছৰ পিছত, তেতিয়াহ'লে বাপেকৰ বৰ্তমান বয়স কিমান? ইয়াতে কুৱেশ্যনটোত আমাৰ পুত্ৰৰ আয়ুৰ 4 গুণ বুলি কৈছে। কুৱেশ্যনটো অলপ ঘূৰাই পকাই দিছে যাতে আমাৰ কনফিউজন হয়। যদি 6 বছৰ পিছত তেওঁলোকৰ আয়ুৰ যোগফল, 6 বছৰ পিছতহে তেওঁলোকৰ আয়ুৰ যোগফল 62 বছৰ হ'ব, কিন্তু আমাক সোধা হৈছে বাপেকৰ বৰ্তমান বয়স। সেইকাৰণে এইটো প্ৰথমতে আমি যিটো 62 ইয়াৰ্ছ আছে সেইটো আমি বৰ্তমানত আনিব লাগিব। প্ৰথমতে আমি জানিলোঁ 4 গুণটো কেনেকৈ লিখে। এতিয়া বাপেকটোক ধৰিলোঁ আমি এ ধৰিলোঁ, পুতেকক ধৰিলোঁ বি। এতিয়া 4 গুণ কেনেকৈ লিখে? 4 গুণ আমি লিখিলে কেনেকৈ লিখিম? 4:1। যিহেতু ইয়াত কোৱা হৈছে বাপেকৰ আয়ু পুত্ৰৰ 4 গুণ, বাপেকটো ডাঙৰ হ'বই লাগিব, কাৰণ বাপেকটো ডাঙৰে থাকে। বাপেকৰ আয়ু 4 গুণ, এনেকুৱা যদি 4 গুণ লিখে, এনেকৈ ভাবিবা 3 গুণ লিখিলে 3টো আগত হ'ব, তাৰ তলত 1 হ'ব, বা 5 গুণ হ'লে 5টো ওপৰত হ'ব, 5টো আগত হ'ব, তাৰ তলত 1 হ'ব। ঠিক আছে, এতিয়া আমাক কোৱা হৈছে 6 বছৰ পিছত তেওঁলোকৰ আয়ুৰ যোগফল 62 বছৰ হয়। আমি প্ৰথমতে উলিয়াব লাগিব, আমাৰ যিহেতু এইজটো বি ওলাই গ'ল, আমি এইবাৰ উলিয়াব লাগিব 6 বছৰ পিছত। সেইটো হৈছে আমি বৰ্তমানত আনিব লাগিব। এতিয়া মই এটা উদাহৰণ দি আছোঁ। আমাক ইয়াত কৈছে 6 বছৰ পিছত তেওঁলোকৰ, ইয়াত দুয়োজনৰে বয়স আছে, বাপেক আৰু পুতেকৰ বয়সৰ যোগফল 62 বছৰ, 6 বছৰ পিছত 62 বছৰ হ'ব। এতিয়া আমাৰ যদি বাপেকক এ ধৰিছোঁ, পুতেকক বি ধৰিছোঁ, 6 বছৰ পিছত, এইটো 6 বছৰ পিছত,
যদি বাপেকৰ 6 বছৰ ধৰা হয় তেতিয়াহ'লে পুতেকৰো 6 বছৰ হ'ব, কাৰণ ইয়াত আমাৰ দুয়োজনৰে 6 বছৰ পিছত আয়ুৰ যোগফল 6 বছৰ পিছত আয়ুৰ যোগফল দুয়োটাৰে ধৰিছে, তেওঁলোকৰ কোৱা হৈছে। সেইকাৰণে আমি দুয়োটাৰে ধৰিব লাগিব। দুয়োটা ধৰিলে আমাৰ ইটো প্লাছ কৰি দিব লাগিব। ওলাল কিমান? 12। 6 6 12। আমি এবাৰ এই 62 যিটো আছে না 6 বছৰ পিছত সেইটো বৰ্তমানত আনিব লাগিব। যিহেতু আমাক বৰ্তমানৰ বয়স সোধা হৈছে, সেইকাৰণে তো -12। এই 12টো ইয়াত আহিব। আমাক কি দি আছে? 6 বছৰ পিছত। আমাৰ বাপেকৰো 6 বছৰ পিছত, পুতেকৰো 6 বছৰ পিছত, টোটেল হৈছে 12 বছৰ পিছত। যিহেতু আমাৰ দুয়োটাৰ তেওঁলোকৰ আয়ুৰ যোগফল তেওঁলোকৰ দিয়া আছে, দুয়োজনৰে আয়ুৰ যোগফল 6 বছৰ পিছত দুয়োজনৰ আয়ুৰ যোগফল যদি এজন হয় তেতিয়া আমি ডাইৰেক্ট 6 দি মাইনাছ দিলোঁ হয়, তেতিয়া কথা নাছিল। কিন্তু আমাৰ দুয়োজনৰ দিয়া হৈছে, সেইকাৰণে দুয়োটা যোগ কৰি 6 বছৰ 12 বছৰ। এনেকুৱা কনফিউজন দিব আপোনাৰ এক্সামত, কিন্তু আপুনি ভালকৈ প্ৰশ্নটো পঢ়ি চাব লাগিব, তাৰ পাছতহে আমি উত্তৰটো কৰিব সহজ হ'ব। এতিয়া 62ৰ পৰা 62ৰ পৰা 12 গ'লে কিমান হয়? 50। এতিয়া আমাৰ আকৌ একেই ধৰণৰ কুৱেশ্যনটো এনচাৰ ওলাই যাব এইবাৰ। 4 1 5। এই 50টো ইয়াত বহাই দিলোঁ, আমাৰ হৈয়ে গ'ল। এইটোৱে আমাৰ কৰি দিলে আগৰ দৰে 5 10 গুণ 50। আমাৰ মানৰ কিমান? 10। এনেকুৱা ধৰণে ওলাব আমাৰ কুৱেশ্যনটো। একেবাৰে সহজ, কিন্তু আমি প্ৰথমতে কুৱেশ্যনটো চাই ল'ব লাগিব কি লিখা আছে। আমি প্ৰথমতে ইয়াৰ তাৰপিছত আমি বৰ্তমানত আনিলোঁ। 4 গুণটো আমি 4 গুণটো 4:1 বনাই ল'লোঁ। তাৰপিছত আমি 62 বছৰ দি আছে, 62 ইয়াৰ্ছ দি আছে, যিহেতু দুয়োজনৰে আমি দুয়োজনৰ যিহেতু 6 বছৰ বাঢ়িছে, 12 বছৰ 6 6 12 হয়, তাক মাইনাছ কৰি যিটো ওলায় সেইটো হৰণ দিব লাগিব আমাৰ যিটো অনুপাত দিয়া আছে সেইটো। এতিয়া আমাৰ বাপেকৰ বয়স কিমান আছিল? অনুপাত আছিল 4। বাপেকৰ বয়সৰ অনুপাত কিমান দিছিল? 4। আৰু কি আছিল? 10। মান বয়সৰ আছিল 10। 4:40। বাপেকৰ বৰ্তমান বয়স ওলাই গৈছে। যদি আমাৰ পুতেকৰ ওলাব দিলে টেনশ্যন নাই। পুতেকৰ অনুপাত কিমান আছে? 1, আৰু মান কিমান আছে? 10 বছৰ হৈ গ'ল। বাপেকৰে হওক বা পুতেকৰে হওক বা দুয়োটাৰে হওক একেবাৰতে ওলাই গ'ল। ঠিক আছে, আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ এইবাৰ। নেক্সট কুৱেশ্যনটো ঠিক তেনেকুৱাই তাৰ দৰে হ'ব, কিন্তু ইয়াৰ তাৰটো দিয়া আছিল পিছত, ইয়াৰটো দিয়া হ'ব আগত। ঠিক আছে, কুৱেশ্যনটো চাই লওক বাৰু। কুৱেশ্যনটো প্ৰায় একেই, অলপমান বেলেগ। ইয়াত আছে x আৰু y-ৰ আয়ুৰ অনুপাত 4:5। সেইটোৰ দৰে এইটোত দিয়া আছিল গুণ, এইটোত দিয়া আছিল অনুপাত। এইটো গুণো দিব পাৰে, একো কথা নাই। আমাৰ কুৱেশ্যনটো চাই ল'ব কি লিখা আছে, তাৰপিছত আমি বুজি ল'ম। বুজি লোৱাৰ পিছতহে আমি কৰিব লাগিব। কুৱেশ্যনটো কি লিখা আছে প্ৰথমতে চাই ল'ব। x আৰু y-ৰ আয়ুৰ অনুপাত 4:5। যদি 5 বছৰ আগতে, এইখিনি মেইন চাবলগীয়া, 5 বছৰ আগতে আছে আয়ুৰ যোগফল 44 বছৰ আছিল। ইয়াত কি আছে? আছিল আগৰটোত কি আছিল? আগৰটোত আছিল যে পিছত আমাৰ 6 বছৰ পিছত আছে 62 বছৰ, 62 years হ'ব। আফটাৰ 6 years they will become 62 years। আৰু তেওঁলোকৰ বয়স তাৰমানে 6 বছৰ পিছত 62 বছৰ হ'ব। কিন্তু ইয়াত দি আছে 5 বছৰ আগতে আয়ুৰ যোগফল 44 বছৰ আছিল। আৰু ইয়াত ওলাব দিছে আগৰ দৰে, তেতিয়াহ'লে y-ৰ বৰ্তমান বয়স কিমান? y-ৰ বৰ্তমান বয়স ওলাব দিছে, কিন্তু ইয়াত আমাৰ পিছত দিয়া আছে আয়ুৰ যোগফল 44 বছৰ আছিল। ঠিক আছে, প্ৰথমতে আমি x আৰু y অনুপাতটো লিখিলোঁ 4:5। আমি নোট কৰিলোঁ 44 বছৰ 44 years। যিহেতু এইটো 44 years, x আৰু y টো দিয়া আছে, আমি ওলাবলৈ দৰকাৰ নাই, আগৰ দৰে প্ৰয়োজনীয় নাই। আৰু এতিয়া আমাৰ 44 বছৰটো আছেটো আমাৰ বৰ্তমানত জানিব লাগে। আমাৰ ঠিক আগৰ দৰে x আৰু y দিয়া আছে। 5 বছৰ আগতে আয়ুৰ যোগফল 44 বছৰ আছিল। ইয়াত 5 বছৰ আগতে দুয়োজনৰে দিয়া আছে, দুয়োজনৰ যোগফল। যদি ধৰি লওঁ আমি 5 বছৰ ইয়াৰ বাৰে
ইয়াৰো বাঢ়িব, পাছে পাছে কিমান হ'ব 10, xৰ 5 বাঢ়িলে ৱাইৰো 5 বাঢ়িব, কাৰণ আমাৰ ইয়াত দুয়োটাৰে দিয়া আছে, দুয়োজনৰে 5 বছৰ পিছত 44 বছৰ হ'ব, যিহেতু এনে পাছে পাছে 10 আমি কৰিব লাগিব এইবাৰ কি 44 প্লাছ 10, যিহেতু আমাৰ এইটো 5 বছৰ আগতে দিয়া আছে আৰু আগত 5 বছৰ পিছত, যেহেতু আগতে বৰ্তমানত আনিবৰ কাৰণে আমি প্লাছ কৰিব লাগিব। ধৰি লওক আপোনাক কোৱা হৈছে আপোনাৰ হৈছে 20 বছৰ বৰ্তমান, আপোনাৰ 5 বছৰ আপোনাৰ 5 বছৰ আগৰ কথা হ'লে কিমান হ'ব 15 বছৰ, কিন্তু আপোনাৰ যিহেতু বৰ্তমানৰ বয়স ল'ব লাগিব, তাৰ কাৰণে আমি 5 বছৰ যোগ দিব লাগিব, তেতিয়াহে আমাৰ 20 বছৰটো আহিব, তেতিয়াহে আমাৰ বৰ্তমানৰ বয়সটো আহিব। ঠিক তেনেকৈ আমি 44ৰ লগত 10টো যোগ দিলে কিমান ওলায় 54, এইটো হ'ব আমাৰ বয়সৰ দুয়োজনৰ যোগফলৰ মান। বাকী আমাৰ একেই, প্ৰথমত এইটো 54টো উঠাই লওঁ, 5 4 9, আমি একেই হৰণ কৰিব লাগিব, 6 ওলাব, 6 ওলাল। এবাৰ আমাক কি ওলাইছে ৱাইৰ বৰ্তমান বয়স কিমান, আমি ৱাইৰ বয়সটো লিখিলোঁ, ৱাইৰ কিমান অনুপাত কিমান 5, ৱাইৰ অনুপাত 5, ৱাইৰ অনুপাত 5, বয়সৰ মান 6, 5 6 গুণ 30, আৰু যদি কয় আমাক দুয়োটাৰে মান ওলোৱা, তেতিয়া আমি এক্সটো লিখি ল'ম, এক্সৰ অনুপাত কিমান 4, বয়সৰ মান 6, 6 4 গুণ 24, এইটো এনচাৰটো একেবাৰে সহজ। আগৰটোৰ দৰে মাত্ৰ ইয়াত প্লাছ কৰিব লাগে, যিহেতু আমাৰ বৰ্তমানত বয়সটো আনিব লাগে, বৰ্তমানত বয়স আনিবৰ কাৰণে আমি আগৰ যিটো 44 বছৰ আছিলহে সেইটো কাৰণে আমি প্লাছ কৰিব লাগিব, আৰু পিছৰটোত আছিল আমাৰ 6 বছৰ পিছত হ'ব, পিছত হোৱাটোক আমি বৰ্তমানলৈ আনিবৰ কাৰণে মাইনাছ কৰিব লাগে, সেইটোৱে লজিকটো, সেইটোৱে টেকনিক, একেবাৰে সহজ কৰি আপোনালোকে প্ৰেক্টিছ কৰিব পাৰি যাব। ঠিক আছে, আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। এতিয়া নেক্সট কুৱেশ্যনটো চাওক, নেক্সট কুৱেশ্যনটোত কি লিখা আছে চাওক, এ আৰু বিৰ আয়ুৰ অনুপাত 5:3, যদি তেওঁলোকৰ গড় এভাৰেজ গড় মানে ইংলিছত এভাৰেজ আয়ু 24 বছৰ হয়, তেন্তে তেওঁলোকৰ আয়ু কিমান হ'ব। ইয়াত দিয়া আছে আমাৰ এটা চাবলগীয়া কথা হৈছে, সেইটো হৈছে গড় মানে হৈছে এভাৰেজ। গড়টো ওলোৱাত অলপ বেলেগ ধৰণৰ হয়, আগৰ কুৱেশ্যন দৰে, কিন্তু ইয়াত প্ৰথমতে আমি গড়টো উলিয়াই ল'ব লাগে, তাৰপিছত আমি বাকীখিনি অট'মেটিক আগৰ দৰে হৈ যায়। চাই লওক কেনেকৈ হয়। প্ৰথমতে আমি এ আৰু বিৰ অনুপাতটো লিখিলোঁ 5:3, এইটো একেই হয়, এইটো প্লাছ কৰি 8 কৰি দিলোঁ। ঠিক আছে, এতিয়া আমাক কি কৈছে তেওঁলোকৰ গড় আয়ু 24 বছৰ। এতিয়া চাবলগীয়া কথা, ইয়াত গড় মানে হৈছে এজনৰ কোৱা হৈছে, এজনৰ 24 বছৰ, য'তে কি এনেকুৱা প্ৰশ্ন নিদিয়ক কিয়, আপোনাৰ যদি লেখা থাকে গড় এভাৰেজ এনেকুৱা লেখা থাকে, তেতিয়া আপুনি জানি ল'ব সেইটো এজনৰহে 24 লেখা আছে। যদি তেওঁলোকৰ গড় এনেকুৱা যদি এভাৰেজ লেখা থাকে, তেতিয়াহ'লে জানি ল'ব যে এজনৰ মাত্ৰ লেখা আছে। এইটো আপুনি মাত্ৰ এই 24টো এজনৰ যদি হয়, ইয়াত কেইজনমান আছে, এ আৰু বি দুজন আছে, দুজনটো পূৰণ কৰি দিব, 2 4 গুণ 8, 2 2 4, 48 হৈ গ'ল। এই 48টো হ'ব আমাৰ ইয়াৰ মেইন যোগফল বুলি যিটো আগতে ওলালোঁ, তেনেকুৱা ধৰণৰ। আমি এইটো চাই লওঁ, এইবাৰ 8 লিখিলোঁ, তাৰ ওপৰত দিলোঁ 48 হৈ গ'ল। 8 4 8 এইটো পূৰণ কৰি ল'ব, হৰণ কৰি ল'ব, হৰণ কৰি ল'লে যিমান ওলায় কাটাকুটি কৰিলে সেইখিনি আমাৰ উত্তৰ হ'ব। সেইটো এইবাৰ কাটাকুটি আমি 48ক 8 দিলে কিমান ওলায় 6 ওলায়। এইবাৰ এইটো হ'ব আমাৰ মান, এই মানটো এইবাৰ কি কৰিব লাগিব, আগৰ দৰে চেম, এৰ হৈছে এইটো
বিৰ হৈছে 3 ইনটু ইয়াতে 6টো বহাই দিলোঁ মানটো, ইয়াতে 6টো বহাই দিলোঁ, 5 6 29, 3 6 18, এতিয়া হ'ব আমাৰ এনচাৰ। এইটো হৈছে এৰ বয়স আৰু এইটো হৈছে বিৰ বয়স, এইটো হৈছে আমাৰ এনচাৰ। একেবাৰে সহজ গণিত, মাত্ৰ আমি চাব লাগে এই প্ৰশ্নটোত চাব তেওঁলোকৰ গড় দি আছে, এই গড় শব্দটোৱে গোটেই প্ৰশ্নটো চেঞ্জ কৰি দিয়ে, বাকী সকলোবোৰ একেই, মাত্ৰ আপোনালোকে চাব ইয়াত প্ৰশ্নটোত কি লিখা আছে। ইয়াত যদি যোগফল লিখা আছে পুৰণা কুৱেশ্যনৰ দৰে হ'ব, কিন্তু ইয়াত যদি গড় লিখা আছে তেতিয়াহ'লে আমাৰ প্ৰথমতে আমি এইটো 24টো যিটো আছে নহয় এইটো এজনৰ দিয়া থাকে। গড় মানে হৈছে এজনৰ যিটো দিয়া আছে গড় আয়ু, এজনৰ গড় আয়ু দিয়া আছে। তাৰপিছত আমাৰ দুজনৰ কাৰণে আমি 2জন দিম, বা যদি ইয়াত এ বি চি হ'ল হয় ইয়াত 3 দিলোঁ হয়, 3 দি পূৰণ কৰি যিখিনি ওলাই ইয়াত ওপৰত লিখি 8 দি হৰণ দিলোঁ হয়। ঠিক তেনেকুৱাই একেবাৰে সহজ গণিত আপোনালোকে একবাৰ ট্ৰাই কৰিব, তেতিয়া পাৰি যাব। এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো আহিছোঁ, সেইটো হৈছে আমাৰ লাষ্ট কুৱেশ্যন, আৰু এইটো কুৱেশ্যন আমাৰ SSCৰ এক্সামত আহিছিল, 10th লেভেলৰ কুৱেশ্যন। এইটো আমাৰ RRBটো আহিব পাৰে বা SSCত পুনৰায় আহিব পাৰে, কোনো ঠিক নাই। আমি এইটোৰ বিষয়ে এবাৰ কৰি চাম কেনেকুৱা ধৰণৰ এক্সামত আহিছিল এইটো, আৰু এইটো সলভ কেনেকৈ কৰে। ঠিক আছে, আমাৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। ইয়াত কি লিখা আছে, পিতা আৰু পুত্ৰৰ বয়সৰ যোগফল 90 বছৰ। আগৰ দৰে সেইটো মই যে আগতে প্ৰথমতে শিকাটো যোগফল, এইটো তাৰমানে SSCত এক্সামত আহিছিল, সেইকাৰণে মই এইটো তুলি দিছোঁ যাতে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰায় তাৰমানে এনেকুৱা ধৰণৰে প্ৰশ্ন আহে, প্ৰতিবাৰে আহে, সেইকাৰণে আপোনাৰ কাৰণে মই এনেকুৱা ধৰণৰ এটা প্ৰশ্ন তুলি দিছোঁ, আৰু আপোনাৰ বাবে সহজ হওক যাতে আপোনালোকে এক্সাম আহিলে কোনো অসুবিধা নাপায়, তাৰ বাবে এইটো প্ৰশ্ন তুলি দিছোঁ। প্ৰশ্নটো ভালকৈ চাব, ভালকৈ এবাৰ পঢ়ি চাব, তাৰপিছত আপুনি গণিতটো কৰিব, নহ'লে আপোনাৰ ভুল হ'ব পাৰে কিবা কাৰণত। আৰু মই দিয়া যিবোৰ টেকনিক আছে সেইবোৰ ইউজ কৰিব, তাৰপিছত আপোনালোকে চাব কোনো টেকনিক ভালকৈ খাটে, আৰু অপশ্যন মতেও আপুনি এইবোৰ কৰিব পাৰে, কাৰণ আমাৰ SSC RRB এইবোৰ এক্সামত অপশ্যন থাকিব। আমাৰ উত্তৰটো যদি শুদ্ধ ওলায় ইয়াৰ যিকোনো এটা অপশ্যন মিলিবই, অশুদ্ধ হ'লেও মিলিব, কিন্তু আমাৰ যদি গণিতটো অশুদ্ধ হয় তেতিয়াহে। ঠিক আছে, আমি প্ৰশ্নটো চাই লওঁ। প্ৰথমতে পিতা আৰু পুত্ৰৰ বয়সৰ যোগফল 90 বছৰ। 10 বছৰ পূৰ্বে তেওঁলোকৰ আয়ুৰ অনুপাত আছিল 5:2। পিতাকৰ বৰ্তমান বয়স উলিওৱা। ইয়াত অপশ্যন দি আছে 65, বি অপশ্যন দি আছে 68, চি অপশ্যন দি আছে 70, ডি অপশ্যন দি আছে 60। আমি এইবাৰ উলিয়াব লাগে এই অপশ্যনৰ ভিতৰত কোনটো উত্তৰ হয়। এনেকুৱাই থাকে গোটেইবোৰ প্ৰশ্ন, আপোনাৰ কম্পিউটাৰ বেছড হওক বা ৰাইটিং বেছডেই হওক, একেই কথা হয়। ঠিক আছে, গণিতটো কেনেকৈ কৰে চাই লওক। আৰু প্ৰথমতে বুজি লওক প্ৰশ্নটোত কি লিখা আছে, পিতা আৰু পুত্ৰৰ বয়সৰ যোগফল 90 বছৰ। ইয়াতে দি আছে পিতা, এইটো হ'ল পিতা, কি লিখিলোঁ, আৰু এইটো হৈছে পুত্ৰ, পিতা আৰু পুত্ৰ এই দুজনৰ যোগফল বয়সৰ যোগফলেই 90 বছৰ। যদি ধৰি লওক পিতাকৰ 50 বছৰ, পুতেকৰ 40 বছৰ, তেতিয়াহে 90 বছৰ হয়। তাৰমানে দুয়োজনৰ যোগফলৰ যোগ কৰিহে, বয়স যোগ কৰিহে 90 বছৰ। ইয়াত আৰু এটা লজিক দিছে যে আমাৰ 10 বছৰ পূৰ্বে, এনেকুৱা ধৰণৰ দিয়ে অলপ কনফিউজনৰ কাৰণে, 10 বছৰ পূৰ্বে তেওঁলোকৰ আয়ুৰ অনুপাত আছিল 5:2। ঠিক আছে, 10 বছৰ পূৰ্বে, কিন্তু আমাৰ এতিয়া চাব লাগিব 90 বছৰ দুয়োজনৰে, আৰু 10 বছৰ পূৰ্বে যদি আমাৰ 10 বছৰ এজনৰ হয়, দুজনৰ কিমান হ'ব, 20 বছৰ, কাৰণ আমাক দুইজনৰ যোগফল দিয়া আছে, এজনৰ দিয়া নাই। যদি এজনৰ দিয়া হয় তেতিয়া এটা মাত্ৰ 10 হ'ল হয়, যদি দুইজনৰ দিয়া আছে দুটা 10 হ'ব। 90 বছৰত যিটো দিয়া আছে নহয়, প্ৰথমতে দিছে পিতা আৰু পুত্ৰৰ বয়সৰ যোগফল, দুইজনৰ দিয়া আছে, আমাৰ দুইজনৰ দিয়াৰ কাৰণে সেইকাৰণে আমি দুটা 10 ধৰিব লাগিব। প্ৰথমতে 20টো লিখিলোঁ, এই 20টো নোট কৰিব, এনেকৈ কৰিব প্ৰথমতে। আৰু তাৰপাছত দি আছে আমাৰ প্ৰথমতে এইবাৰ 90 বছৰটো ধৰিলোঁ, আমাক কি দিছে 10 বছৰ পূৰ্বে, আমাৰ 10 বছৰ যিহেতু পূৰ্বে দি আছে, আমাৰ এইটোত ওলাব লাগিব প্ৰথমতে, 10 বছৰৰ পূৰ্বত ওলাব লাগিব।
10 বছৰ পূৰ্বে ওলাব লাগিলে আমি প্ৰথমতে যিটো 20 আছে নহয় এইটো আমি বহাই দিব লাগিব, কাৰণ আমাক 10 বছৰ পূৰ্বে কৈছেতো আমি অতীতত ওলাব লাগিব। প্ৰথমতে অতীতত ওলোৱাৰ পিছত আমি বৰ্তমানত আনিব পাৰিম, কাৰণ আমাৰ গণিতটোৱে অতীতত আছে। ঠিক আছে, 90 পৰা 20 মাইনাছ দিলে কিমান হ'ব? 70। এতিয়া গণিতটো সহজ হৈ গ'ল আমাৰ। এতিয়া আমাৰ পিটাগোৰাছ আছে 5, পিটাগোৰাছ আছে 2, 5:2 আমি যোগ কৰিলোঁ 7 ওলাল। চেম এতিয়া আমি 70 নোট কৰিলোঁ, তাৰ তলত 7 দিলোঁ, কাটাকুটি কৰিলোঁ, 7 10 70, আমাৰ মান ওলাল 10। আমি এবাৰ পিটাগোৰাছ দিব পাৰোঁ 5, পিটাগোৰাছ 10টো ইয়াত দিলোঁ, এইটো 10 ইয়াত দিলোঁ, 5 10 গুণ 50, 2 17, 2 10 গুণ 20। এতিয়া আমাৰ 50 ওলাল আৰু 20 ওলাল। কিন্তু প্ৰশ্নত আছে পিটাগোৰাছ বৰ্তমান বয়স উলিওৱা। যদি আমাৰ পিটাগোৰাছ বৰ্তমান বয়স ওলাব লাগে, কিন্তু আমাক 10 বছৰ পূৰ্বে দি আছে, আমি সেইকাৰণে 10 বছৰ ইয়াত প্লাছ দিম, ইকুৱেল টু 60 ওলাব। যদি আমাৰ পুত্ৰ ওলাব লাগে তাতে 10 বছৰ যোগ দিম, তাতে আমাৰ ওলাব 30 বছৰ। আমাৰ পিটাগোৰাছ দি আছে, কিন্তু আমি দুয়োটাই উলিয়াই দিছোঁ যাতে আপোনালোকৰ সহজ হয়, যাতে আপোনালোকে বুজি পায়। কাৰণ আমাৰ ইয়াত এটাও দিব পাৰে প্ৰশ্নত, 2জনৰো দিব পাৰে, সেইকাৰণে মই দুটাৰ একেবাৰতে উলিয়াই দিছোঁ। ঠিক আছে, এনেকৈ কৰিব। আপোনাৰ প্ৰথমতে যিটো দি আছে মানটো উলিয়াই ল'ব ঠিক ঠাক কৰি, তাৰপিছত আপুনি এইটো মাইনাছ দিব এনেকুৱা প্ৰশ্ন আহিলে, তাৰপিছত আপোনালোকে এইটোতো যোগ কৰিব, হৈ যাব আপোনাৰ। ঠিক আছে, আমাৰ যদি ভিডিঅ'টো আজি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট মাৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ঠিক আছে, অসমীয়া টেকনিকেলৰ লগত জড়িত থকাৰ বাবে ধন্যবাদ। যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আমাৰ অসমীয়া টেকনিকেল চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ছাবস্ক্ৰাইব বাটনটো আপোনাৰ ছাইডত আছে, এইটো মই চাৰ্কল কৰি দিছোঁ, এনেকুৱা ঠাইত আছে, চাৰ্কল কৰি দিয়াটোত ছাবস্ক্ৰাইব আছে লাল আখৰ দি, এইটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, এইটো কলা কৰি দিব, লগতে আৰু বেল আইকনটো দিব নাপাহৰিব। তাৰ ছাইডতে আছে বেল আইকনটো দবালে তাৰমানে আপোনাৰ যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকে নটিফিকেশ্যন তৎক্ষণাত পাব। আপোনাৰ কাৰণে এনেকুৱা ভিডিঅ' মই আনি থাকিম, আপোনাৰ এক্সামৰ কাৰণে, আৰু SSCও আহি আছে, SSCৰ কাৰণে আনিম, আছাম পুলিচ আহি আছে তাৰ বাবেও আনিম। এনেকুৱা ধৰণৰ যিকোনো এক্সাম হওক, তাৰ বাবে মই আপোনালোকক সাজু কৰাবৰ বাবে মই এনেকুৱা ভিডিঅ' আনি থাকিম, যাতে আপোনালোকে এক্সাম অহাৰ আগতে প্ৰিপেয়াৰ হৈ লয়। ঠিক আছে, অসমীয়া টেকনিকেলৰ লগত জড়িত থকাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।